Welcome back to my YouTube channel again. তো ভালে আছে চাগে তো ময়ো ভাল লকডাউন খুলি গৈছে তো আমিও অলপ ওলাই যাব পাৰিছো আজি আপোনালোকক লৈ যাব বিচাৰিছো এটা দ'ললে যেটো দ'ল নেকি আমাৰ ৰজা মহাৰাজা দিনৰ এটা দ'ল হয় না শিৱসাগৰ নহয় এটো ধলপুৰত আছে ধলপুৰ নাম হৈছে চাগে নাই হনা ধলপুৰ হৈছে লখিমপুৰ ডিস্ট্ৰিক্টত আছে লখিমপুৰ ডিস্ট্ৰিক্টৰ ধলপুৰ আমি ধলপুৰত আছো এতিয়া তো এটো মোৰ ঘৰ ইয়াতে হয় তো হেতু আপোনালোকক দেখাবৰ কাৰণে আহিছো আপোনালোকে হয়তো সবে হয়তো জ্ঞাত হ'ব পাৰে বা নাজানিব পাৰে তো বলক ভিডিওটো আৰম্ভ কৰো Finally আহি পালো এই মাগনৰুল না শিৱসাগৰ নহয় এটো আছে লখিমপুৰ ডিস্ট্ৰিক্টৰ আপোনাৰ ধলপুৰত আছে মাগনৰুল তো বলক মেইন গেটৰলৈ এন্ট্ৰি হৈ আছে আগত মানস গৈ আছে ইয়াৰ এটা ধুনীয়া ইউটিউব চেনেল আছে তো তলত লিংকটো দি আপোনালোকে চাব তাৰ ভিডিঅ'টা আমাৰ লগত আছে টায়াৰ হোম ছাত্ৰ সন্থাৰ সেক্ৰেটাৰী ধলপুৰ আঞ্চলিকৰ তো তেওঁ ধুনীয়াকৈ দলটোৰ বিষয়ে বুজাই বঢ়াই দিব কেনেকৈ দলটোৰ কেনেকৈ কি আহিছে তো দাদা নমস্কাৰ তো এই দলটোৰ বিষয়ে আপুনি অলপ যিমানখিনি পাৰে আপোনাক ক'লে ভাল পাম যিমানখিনি জানে এই দলটো হৈছে মাঘনোৱা দল বুলি কয় দলটো 1705 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত নিৰ্মাণ কৰিছিলে আহোম ৰাজত্বকালৰ 6 বছৰীয়া ইতিহাসৰ এটা সোণালী অধ্যায় বুলি ক'ব পাৰিব আপোনাৰ দলটো আছে লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ অন্তৰ্গত এই দলটোলৈ আহিবৰ কাৰণে যাতায়াতৰ সুবিধা কেনেকুৱা আছে অলপ কৈ দিলে ভাল লাগিব হয় যিহেতু এই দলটো আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত আপোনাৰ আমাৰ নিচেই ওচৰতে আছে ধলপুৰ নাৰায়ণপুৰ আৰু পিছলাগুৰি আটাইতকৈ চমু পথটো হৈছে পিছলাগুৰিয়েদি আপুনি 2.5 কিলোমিটাৰ আহিলে পাব আৰু ধলপুৰেদি যদি আহে তেতিয়াহ'লে আপোনাৰ 3 কিলোমিটাৰমান হ'ব আপুনি উত্তৰ পাৰে আহিব লাগিব ধলপুৰ হৈ আহিলে হয় কেনেকুৱা ধৰণৰ পূজা পালন কি হয় তাৰ ওপৰত ক'লে অলপ ভাল লাগিব হয় ইয়াততো বিশেষকৈ আপোনাৰ 31 ডিচেম্বৰ দিনাখনি বানফি পূজা পাতে আহোম সম্প্ৰদায়ৰ লোকে বিশেষকৈ আৰু লগতে আপোনাৰ বিভিন্ন ধৰণৰ জাতি অহা যোৱা কৰে তেওঁলোকেও নিজৰ মনোকামনাৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ হাঁহ কুকুৰা আগবঢ়াই পিনি পূজা অৰ্চনা কৰা দেখা যায় হয় ইয়াত যোনখিনি প্ৰতিমূৰ্তি দেখা গৈছে এইখিনিৰ ওপৰত কিবা ক'ব নেকি হয় এইখিনি আপোনাৰ সেই দলটো নিৰ্মাণ কৰাৰ দিনতে বনোৱা বুলি কয় হয় এইখিনি মানে কি আপোনাৰ সময়ৰ লগে লগে কিছুমান খহি যোৱা দেখা গ'ল ইয়াতে আছে আপোনাৰ দলৰ ভিতৰতো ৰাখি থোৱা আছে এইখিনি সংৰক্ষণৰ ব্যৱস্থা লোকৰ কথা মতে শুনা গৈছে যে ইয়াত এটা সুৰংগ আছিলে বুলি তো সেই সুৰংগটো কোনফালে কেনেকৈ আছিলে অকণমান কৈ দিলে বেছি ভাল লাগিব হয় এই দলটোৰ মানে প্ৰান্তত আপোনাৰ সুৰংগ আছিলে বুলি কয় কিন্তু আমি জনা মতে মানে আপোনাৰ এইটো দলৰ ভিতৰৰ পৰা পানীটো ওলাই যাবৰ কাৰণে এটা সুৰংগৰ ব্যৱস্থা কৰিছিলে বুলি শুনিছিলোঁ কিন্তু বৰ্তমান আপোনাৰ দ হৈ থকাৰ কাৰণে আপোনাৰ ওপৰ ছাইডটো বিভিন্ন গৰু ছাগলী সোমাই যোৱাৰ কাৰণে ওপৰ ছাইডটো অলপ পুতি ৰখা হৈছে আৰু আৰ্ক'লজিৰ ব্যৱস্থা কৰি আছে তেওঁলোকে সুৰংগটো উদ্ধাৰ কৰাৰ কাৰণে তো এইটো হৈছে সম্পূৰ্ণ মাগনোৱা দলটো এইটো বেক চাইডটো হয় তো কাৰ কাষে এটা পকী ঢাপ আছে হয় এই পকী ঢাপটো আমাৰ মানে আহোম ৰজাসকলৰ আপোনাৰ দল দেৱালয় নিৰ্মাণ কৰা বনাওঁতে মানে তেওঁলোকে এটা পকী ঢাপ দিয়ে আৰু এটা কেঁচা ঢাপ দিয়ে দলটো আপোনাৰ 4 বেৰ বাউণ্ডেৰী হিচাপে এইটো পকী ঢাপটো আপোনাৰ মাটিৰ তলত পোত খাই আছিলে কিন্তু যোৱা বছৰৰ পৰা আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ তত্বাৱধানত আকৌ পুনৰ আগৰ দৰে ইয়াক আগৰ দৰে গঢ় দিয়াৰ মানে চেষ্টা কৰিছে